নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ'লৈ। আৰু এইটো মোৰ 2023 চনৰ প্ৰথমটো ভিডিঅ'। একদম এটা সুন্দৰ পৰিৱেশৰ মাজৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া টাইম হৈ আছে একদম 7:30 আৰু এতিয়া গৈ আছোঁ আমি অৰুণাচল লিকাবালিত গৈ আছোঁ। আৰু বুলি ভাবিছে নেকি? নহয়, আমাৰ লগত আছে একদম দেৱাশিষ ভাই। হেলমেট দেৱাশিষ ভাই একদম কাইলৈ গৈ আছে। ক'ত গৈ আছোঁ? অৰুণাচল লিকাবালিত গৈ আছে। পুৰা পিকনিক খাব, পুৰা ফুল এনজয় কৰিব, মজা একদম পুৰা ধামাকা হ'ব। চ' এতিয়া মই গৈ আছোঁ দেৱাশিষ ভাই একদম ঘাটত থ'ব গৈ আছোঁ। আৰু এতিয়া চব কি সুন্দৰ পৰিৱেশৰ মাজত আহি পৰিছোঁ। একদম চাৰিওপিনে পুৰা সৰিয়হ আৰু মানে এতিয়া পুৰা গোটেই হালধীয়া হৈ পৰিছে। আৰু এতিয়া গৈ আছোঁ ঘাটত থ'ব। তো আপোনালোকে ব্লগটো লাষ্টলৈকে চাই থাকক। আৰু তেনেকুৱা ভাল কণ্টেণ্ট হোৱা নাই, ভিডিঅ' বনাবলৈ। চ' আজি এনেই মোবাইলটো হাতত লৈ লৈছোঁ, ভিডিঅ' কি হয় কি নাজানো, গম নাপাওঁ। কি হয় ব্লগটো গম নাপাওঁ, এনেই বনাই গৈ আছোঁ। গৈ পেলাই এডিট কৰি চাম, যদি ভাল হয় ব্লগ দিম, নহ'লে নিদিওঁ। ধুনীয়া ব্লগ আহি আছে, আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ভিডিঅ' চাই কিবা এটা অকণমান হ'লেও ভাল পায়, এনেই লাইক এটা কৰি দিব। আৰু और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। বিনা দেখা পাই আছে, বিনা আছে আউনীআটী সত্ৰ। আমি এতিয়া একদম পুৰা গৈ আছোঁ। পুৰা পালনাম হয় ইয়াতে, পুৰা ভাওনা সমাৰোহ হয় ইয়াতে। ধুনীয়াকৈ এনেকৈ এইবিলাক ঘৰ চৰ বনাই মেলি থোৱা আছে। চ' তো এইখনেই হৈছে কমলাবাৰী চাৰিআলি। আৰু এতিয়া আমি ধুনীয়াকৈ গৈ আছোঁ আৰামছে। ত' চাই থাকক ব্লগটো লাষ্টলৈকে। আমি ফাইনেলি বাইবেলি ঘাটত আৰু এইপিনে পুৰা দেৱাশিষ ভাই এতিয়া বাই দিবলৈ গৈ আছোঁ। দেৱাশিষ ভাই একদম হেৰি আছে, পুৰা যা দেই, ভালকৈ যাবি একদম। কাইলৈ পুৰা একদম এনজয় কৰিবি, ধামাকা দেই। বাই। এটা ফোনত ফ্ৰী আছে, একদম ফ্ৰী গুচি গ'ল। আৰু এতিয়া মই দেৱাশিষ ভাইক থ'লোঁ ইয়াত, ধুনীয়াকৈ এতিয়া ঘৰত যাওঁ। মই আহি পাই গ'লোঁ এতিয়া ঘৰত। আৰু এতিয়া ধুনীয়াকৈ ব্লগটো আৰু অলপ কিবা বনাম এতিয়া। ধুনীয়াকৈ একদম বৰটেঙা খাম আজি একদম পুৰা, মানে ধুনীয়াকৈ ৰ'দৰ বতৰ। তাৰপিছত আপোনালোকক মই পিনে বস্তু এটা দেখাই আছোঁ। আমাৰ স্কুটি একদম পুৰা চাউণ্ডটো শুনাম। চাউণ্ডটো আপোনালোকে কেনেকুৱা লাগে তলত কমেণ্ট কৰি জনাব। ত' একদম ফাৰ্ষ্টতে চাউণ্ডটো এতিয়া শুনি লওক। ইয় গাইছ, একদম বৰটেঙা পাৰিম, বৰটেঙা খাম আৰু একদম মজা লাগিব আজি। মানে ফাৰ্ষ্ট টাইম মানে এইবাৰ এনেকৈ ফাৰ্ষ্ট টাইম। আৰু এনেই আগতে বৰটেঙা খাইছোঁ। এনেই এটা চিম্পুল নৰ্মেল এটা ব্লগ বনাবলৈ চেষ্টা কৰিছোঁ। আৰু কেনেকুৱা লাগিছে এনে তলত কমেণ্ট কৰি জনাব। আৰু বহুতে ছাবস্ক্ৰাইবটো কৰা নাই এতিয়ালৈকে। ছাবস্ক্ৰাইবটো প্লিজ ছাবস্ক্ৰাইবটো কৰি দিয়ক একদম জল্দি মানে তোকেতো কৰি দিয়ক না একদম। মানে বহুতে ছাবস্ক্ৰাইবটো বহুতে কৰা নাই, ভিডিঅ'টো চাই আছে কিন্তু ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে। ছাবস্ক্ৰাইবটো কৰি দিয়ক। কাষতে থকা বেল আইকনটো মানে ঘণ্টা বুটনটো একদম ঘুচিয়াই মেলি কেনেকৈ কি কৰে ধুনীয়াকৈ একদম মানে ঘুচিয়াই মেলি কেনেকৈ কি কৰে ধুনীয়াকৈ একদম দবাই দিয়ক। তেতিয়া মানে যিবিলাক মই নতুন ভিডিঅ' দিম, সেইবিলাক নতুন ভিডিঅ' আপোনালোকে একদম ফাৰ্ষ্টতে চাবলৈ পাব। আৰু 2023 চনত মানে ধুনীয়া মজা ব্লগ বনাবলৈ চেষ্টা কৰিম, ক'ৰবাত যাবলৈ চেষ্টা কৰিম, আপোনালোকৰ কাৰণে ধুনীয়া ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু আমাৰ আছে একদম পুৰা বৰটেঙা ভাই পুৰা আনবক্সিং কৰিব। একদম এতিয়া দেৱাশিষ ভাই আহে মানে এতিয়া আমি খাম। আমি মানে খোৱা মানুহ, খাবলৈ মানে খোৱাটো মেইন মানে। पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। পৰিৱেশ ধুনীয়াকৈ এইবিলাক মানে আমাৰ ইয়াত একদম পুৰা ৰ'দত খাইছোঁ। আৰু ৰ'দৰ জেগা ধুনীয়াকৈ আমাৰ ইয়াত একদম মাটিতে পুৰা ধুনীয়াকৈ আলু চালু কৰা হৈছে। এইপিনে দিছেনে একদম কবি চবি লাগিলে কণ্টেক্ট কৰিব। বেচা নাবেচাটো পিছৰ কথা, হ'লেও কণ্টেক্টটো কৰিব। गजब बेइज्जती है। মাঘৰ বিহুত চুৰ কৰিবলৈ নাহিব আকৌ। এইবোৰ দিছেনে একদম ধুনীয়া বন্ধাকবি পুৰা লাগিব দেই। মাঘৰ বিহুত চুৰটো নকৰিব। ৰ'দত মানে বৰটেঙা খোৱা এটা মজা বেলেগ হয় নাই বাৰু? কি কবি একদম ৰ'দত বৰটেঙা খোৱা কি মজাই বেলেগ। অকণমান বৰটেঙা ই মানে হেৰিয়ৰ ক্ৰিকেট খেলা বন্ধু সমান আৰু তাতকৈ অকণমান নাখাওঁ আৰু
এইকণকে খাম আৰু এইকণ দুপাল কৰিলে কি হ'ব দুটাই পুৰা মানে জলকীয়া সানি ধুনীয়াকৈ জ্বলা চলা দি পুৰা একচাত ছুটাই দিওঁ খাই দিওঁ আৰু খাই লৈ জীৱন লাইফ ইজ এনজয় আজি আমি কি খাম বৰটেঙা মানে সৰু টেঙা সৰু এনেই বৰটেঙা কিন্তু আমাৰ সৰু টেঙা খাই নে বাৰু এইটো খক जल्दी बोल খাইছেনে गजब बेइज्जती है মস্তি পুৰা মানে সোৱাদ হৈছে একদম পুৰা কিন্তু জ্বলা নাই জ্বলাটো কমিছে খাবলৈ মস্তি হৈছে একদম যে ধুনীয়াকৈ খাই লওঁ খাই বৈ লগ পাই আছোঁ এইটোৱে আছিলে আজি এটা নৰ্মেল ব্লগ আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কেনেকুৱা পালে কমেণ্ট কৰিব আৰু যদি নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু এটা নতুন ভিডিঅ' এটা নতুন জেগা লগ পাম বাই বাই গাইজ বাই বাই আকৌ নেক্সট ব্লগত লগ পাম আৰু